হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি আমি আহিছোঁ অটল উদ্যান পাৰ্ক চাবলৈ। আপোনালোকেও চাই থকা ভিডিঅ'টো উপভোগ কৰক। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ভোক লাগিছে যিহেতু আগতে ভাত খাই লওঁ, তাৰপিছত আপোনালোকক পাৰ্কখন দেখাই আছোঁ। আপোনালোকে চাই থাকিব পাৰ্কখন কেনেকুৱা লাগে। আমি পাৰ্কত আহি পালোঁ, চাই থাকক আৰু এনজয় কৰক। আহিব, ভাল লাগিলে আপোনালোকেও যদি। আৰু আপোনালোকে যদি আহে ভিতৰত কোনো খোৱা বস্তুৰ দোকান নাই, সেইটো ব্যৱস্থা কৰা নাই, সকলো বাহিৰতে আছে। তো আপোনালোকে যদি কিবা খায় তেতিয়াহ'লে লগত লৈ আহিব। খাই লৈ ইয়াতে ডাষ্টবিন আছে, ডাষ্টবিনত পেলাব। আৰু পাৰ্কখন ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে, তো য'তে ত'তে নেপেলাব পেকেটবিলাক। চাই থাকক, ইমান ধুনীয়া লাগিছে পাৰ্কখন। মোৰতো খুব বেছি ভালে লাগিছে চাই। মই টিকেট কাটোতে দেখাব পাহৰি গ'লোঁ, গেটখনো দেখাব পাহৰি গ'লোঁ। মই পাছত দেখুৱাম গেটখন, আপোনালোকে চাই থাকক। ইফালে য়োগা ৰুম আছে, য়োগা ৰুমটো দেখুৱাম। এখন জাপানীজ গাৰ্ডেন খুব বেছি ধুনীয়া। ইমান ধুনীয়াকৈ সজাইছে গাৰ্ডেনখন। এইবিলাক সকলো শিল হয়, সৰু সৰু শিল, ডাঙৰ শিল, কালাৰ কৰি দিছে। ৰাতি হ'লে বেছি ভাল লাগে, লাইটিং হয়, ইয়াত লাইট আছে, লাইটবিলাক জ্বলে, ভাল লাগে। আমি দিনতে আহিলোঁ কাৰণ আমি এতিয়া মানিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ' এক্সপ' হৈ আছে, তাত যাব লাগিব। সেইকাৰণে আমি সোনকালে ইয়াৰ পৰা চাই মেলি ওলাই যাম, তাত যাম আমি। ইফালে এনেকৈ বহিবৰ কাৰণে বনাই দিছে, খুব ধুনীয়াকৈ বনাইছে। চাওকচোন আপোনালোকে। ইফালে ডাঙৰ ডাঙৰ দুটা কলহ আছে। পাৰ্কিং এৰিয়া ক'ত আমি লাষ্টৰ ভিডিঅ'ত দেখোঁ। এয়া শালিকাকেইটা ধুনীয়াকৈ খেলি আছে, তাৰ খাদ্য বিচাৰি আহিছে, ভাল লাগিল চাই। এতিয়া আমি ষ্টেজৰ ওপৰত যাম। আহকচোন, চাওক কি আছে ওপৰত, কেনেকুৱা লাগে ওপৰৰ পৰা পাৰ্কখন, সকলোখিনি দেখাওক। ইয়াতে কিবা প্ৰগ্ৰেম হ'লে চাগে ইয়াতে আমি ষ্টেজৰ ওপৰৰ পৰা দেখাওঁ। আমি ওপৰৰ ফালে যোৱাই নাই,
তাত বহি মানে কি কিবা প্ৰগ্ৰেম হ'লে চাব পাৰে ইয়াতে প্ৰগ্ৰেম হয় চাগে, সেইটো ইমান নাজানো। এতিয়া আমি ওপৰত যাওঁ, ওপৰত গৈ আছোঁ। এতিয়া আপোনালোকে দেখা পাব ধুনীয়া এটা ভিউ। চাওক ইমান ধুনীয়া ভিউ, খুবেই ভাল লাগে। চাওক গোটেই পাৰ্কখনে খিনি আগফালৰ গোটেইখিনি দেখাই পোৱা যায়। এতিয়া আমি পিছফালে যাম, তাত এটা মন্দিৰ আছে, সেইটো দেখাওঁ। মন্দিৰটো কি মন্দিৰ মইতো ভালদৰে নাজানো, ইফালে ইমান নাচালোঁ, অকল মন্দিৰটো দেখুৱাওঁ আপোনালোকে। শিৱ মন্দিৰ হ'ব চাগে। আজি যিহেতু শিৱৰাত্ৰিৰ দিনা আমি আহিছোঁ, ইয়াত পূজা চলি আছে। মন্দিৰ পাছফালে গেটৰ ওচৰতে সেয়া মুখাবিলাক ইমান ধুনীয়া, তাতে ফুলবিলাকো থৈ দিছে, খুবেই ভাল লাগিছে। খালিও এনেকৈ ওলাই যাব পাৰি, ওলাই গৈ ষ্টেজৰ পাছফালেদি এনেকৈ ওলাই আহি আৰু সেইফালে যাব পাৰি, যিটো ফালৰ পৰা আপোনালোকক দেখাই আহিলোঁ সেইটো ফালে যাব পাৰি। এতিয়া আমি এনেকৈ ওলাই গৈ এইখন গেটেৰে আমি ওলাই নাযাওঁ। এখন সৰু গেট আছে পাছফালে, য'ত পাৰ্কিং এৰিয়াটো পোৱা যায়। তাতে মানে কি আমি গাড়ী পাৰ্কিং কৰি আহিছোঁ, তো সেইফালেৰে আমি ওলাই যাম। এইবিলাক ধুনীয়া কৰি চাওকচোন, ইমান ধুনীয়া লাগিছে, খুবেই মানে কি বহুত বেছিয়ে ভাল লাগিছে। মানে কি এনেই কেতিয়াবা যদি মন চন বেয়া লাগি থাকে মানে আহি যাব পাৰি আৰু ভাল লাগিব, আহিলে মনটো ভাল লাগিব। এই দুটা কলহ ডাঙৰ, এইটো এটা পুখুৰীৰ পাৰে এনেকুৱা যাব পাৰি, ৰাস্তা বনাই দিছে। ইফালে এইটো এটা য়োগা ৰুম আছে, তাত মানে কি কোনোবা যদি য়োগা কৰিব বিচাৰে তেতিয়াহ'লে য়োগা কৰিব পাৰে আৰু ৰুমটো দেখুৱাম বাৰু মই। আৰু ইয়াতে এটা সুবিধা আছে যে কোনোবাই যদি কিবা অসুস্থ মানুহ মানে কি যোনে খোজ কাঢ়িব নোৱাৰে বা কিবা প্ৰব্লেম আছে, ভৰিৰ প্ৰব্লেম আছে, সিহঁতক মানে হুইল চেয়াৰ দিয়া হয় আৰু সিহঁতৰ টিকটো নলয়। এইখিনি মানে সুবিধা কৰি দিয়ে আৰু যোনে মানে কি কেতিয়াবা অসুস্থ হৈ থাকিলে মানে পাৰ্কত আহিব ইচ্ছা কৰে ন, সিহঁতে যদি কিবা প্ৰব্লেম আছে খোজ কাঢ়িব নোৱাৰিব পাৰে আৰু এইটো য়োগা ৰুম, সিহঁতে য়োগা কৰিব পাৰে। টিকটৰ দাম বেছি নহয়, 20 টকা কৰি এজনৰ। এতিয়া আমি এইফালেৰে ওলাই যাম। এইফালে বাচ্চা খেলিবৰ কাৰণে হেৰিও আছে, ঝুলনা আছে আৰু কিবা কিবি আছে। ফেমিলি পাৰ্ক আৰু এইখন ভাল আৰু বাচ্চাৰ কাৰণে। চিকিউৰিটি গাৰ্ড আছে চাৰিওফালে, ছেফটিও হয় ইয়াত, কোনো টেনশ্যন নাই, চিকিউৰিটিবিলাকে চাই থাকে। সেইটো পাছফালে পাৰ্কিং এৰিয়া দেখাই আছোঁ। পাৰ্কিং এৰিয়া ক'ত কৰে মানে কি জালুকবাৰীৰ ফালৰ পৰা আহিলে ৰাইট চাইডত পাৰ্কখন হয় ন, তো পাৰ্কখন এৰি আহিয়ে সেইটো চাইডতে মানে পাৰ্কিং এৰিয়া পায়। এনেকৈ পাছফালেদি ওলাই যাব পাৰে যোৱাৰ সময়ত, কিন্তু যেতিয়া আমি পাৰ্কিং কৰিম অহাৰ সময়ত তেতিয়া কিন্তু মেইন গেটেদিয়ে যাব লাগিব, কাৰণ টিকট কাটিব লাগিব যিহেতু। ইয়াতো পাৰ্কিং এৰিয়াতো 10 টকা, এক ঘণ্টাত 10 টকাকৈ লয়। আৰু যদি আপোনালোকৰ বেছি ঘণ্টা হৈ যায় তেতিয়াহ'লে পইচাটো বাঢ়ি থাকে বুলি কৈছে, কিন্তু আমাৰ কিন্তু
10 টকায়ে মানে কি ল'লে আৰু আমাৰ 2 ঘণ্টা নে কিমান হৈছিল লোৱা নাই। আমি ওলাই আহিলোঁ। এতিয়া মেইন গেটটো যিহেতু দেখাব পাহৰি গৈছিলোঁ, এতিয়া আমি দেখাম। ওলাই আহিয়ে চিধা এইটো ফালেৰে গৈ থাকিলে গেটটো পাই। গেটটো এৰি আহিয়ে পাৰ্কিং এৰিয়া আৰু জালুকবাৰী চাইডৰ পৰা আহিলে, আৰু আমি এইটো চাইডৰ পৰা গৈ আছোঁ না, পাৰ্কিং এৰিয়া এৰি গেট পাম আমি। এইটো গেট। বাহিৰত এইবিলাক দোকান আছে, ফুচকা কিবা কিবি বাহিৰতে খাব পাৰি আৰু। এতিয়া আমি যাওঁ আইচবিটিৰ ওচৰত মানিৰাম দেৱান ট্ৰেড চেণ্টাৰত লিঅ' এক্সপ' আছে, তাত যাম। থেংকছ ফৰ ৱাচিং।